এইজনে সেইজন বিপিন কোচ ডাঙৰীয়া সকলোকে নমস্কাৰ জনাইছোঁ। বিপিন দা আপোনাকো নমস্কাৰ জনাইছোঁ। এতিয়া কথা হ'ল কি, আজিৰ এই যে ভিডিঅ'টো আমি আগবঢ়াম, এইটো আচলতে আজি অসমীয়া জাতিৰ বীৰ লাচিত বৰফুকন ডাঙৰীয়াৰ জন্মদিন হিচাপে আমি এই ভিডিঅ'টো আগবঢ়াম। তাৰ কাৰণটো কি জানে? এখেত বিপিন কোচ ডাঙৰীয়াই এজন মৌন দেশপ্ৰেমী। তেখেতে আমাৰ স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু বিভিন্ন মনীষীৰ তেওঁ মৃত্যুতিথি, জন্মতিথি মনে মনে পালন কৰি আহিছে একান্ত ব্যক্তিগতভাৱে। আৰু নিজৰ পদূলিৰ সন্মুখত তেওঁ বেদী বনাই লৈছে পতাকা উত্তোলন কৰিবৰ কাৰণে। গোটেই কথাখিনি তেখেতৰ মুখৰ পৰা জানি কিন্তু মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে তেখেত আচলতে এজন শব্দটো শুনিবলৈ বেয়া, আমিও দৰিদ্ৰ ঘৰৰ সন্তান আছিলোঁ। তেখেত এজন দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান, মানে তেওঁ নিজেই দৰিদ্ৰ, কৃষক দৰিদ্ৰ। কেনেকৈ তেওঁৰ এটুকুৰ মাটি নাই, তেওঁ বৰ্তমান আধি ঠিকা কৰি, বেলেগৰ ঘৰত হাজিৰা কৰি, ঠিকা কৰি যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে। তিনিজনীয়া পৰিয়াল আছে, ছোৱালীজনী বিয়া দিলে, এতিয়া তেওঁ নিজে অকলশৰীয়া। দুইজন এতিয়া তেখেতৰ শ্ৰীমতী বাইদেউ আৰু তেওঁ গাহৰি, ছাগলী, মুৰ্গী, হাঁহ যথেষ্ট কষ্ট কৰি তেওঁ পুহি মেলি মাটি আধি ঠিকা কৰি চলি আছে। গতিকে তথাপিতো তেখেতে দেশৰ প্ৰতি যিটো দায়বদ্ধতা, জাতিৰ প্ৰতি যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো পালন কৰি গৈছে। কেনেকৈ পালন কৰিছে এই কথাখিনি শুনিম। তাতকৈ আৰু এটা আপোনালোকক ডাঙৰ কাহিনী এটা কৈছোঁ। তেখেত এজন শুদ্ধ অসমীয়া ভাষী ব্যক্তি। আমি যেতিয়া কথা কওঁ তাৰে মাজত যিকোনো বেলেগ শব্দ সোমাই যায়, কিন্তু তেখেত এজন এনেকুৱা শুদ্ধ অসমীয়া ভাষাত কথা কোৱা ব্যক্তি মই জীৱনত বহুত কম লোক পাইছোঁ। গতিকে কোচ ডাঙৰীয়া, প্ৰথমতে মই আপোনাক নমস্কাৰ জনালোঁ, আদৰণি জনালোঁ পুনৰবাৰ। এতিয়া আপুনি কওক যে আপোনাৰ দৰিদ্ৰতাই কৰিলেও আপুনি এই জীৱন যুদ্ধত যেনেকৈ আগবাঢ়ি গৈ আছে, ঠিক তেনেকৈ কিন্তু এই দিৱসবিলাক পালন কৰি গৈ আছে। কি কি দিৱস আপুনি পালন কৰে কওকচোন? নমস্কাৰ দেই। মই আচলতে পোনপ্ৰথমে মই স্বাধীনতা দিৱসটোৱে মই পালন কৰিছোঁ। জাতীয় পতাকাখন মই খুবেই এটা সন্মানত মই উঠাওঁ সন্মুখতে, দেখিছেই নহয়। তাৰপিছতে ডক্টৰ ভূপেন হাজৰিকাটো জন্ম মৃত্যু পালন কৰি আহিছোঁ, আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম মৃত্যুটো পালন কৰিছোঁ, তাৰিখকেইটা কোৱা নাই। তাৰপিছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম মৃত্যু পালন কৰি আহিছোঁ। তাৰ উপৰিও শিল্পী সাহিত্যিক যিসকল অসমৰ মহান মহান মনীষী, সেই মনীষীসকলৰ জন্ম মৃত্যু গম পালে মোৰ পদূলিৰ সন্মুখত চাকি গছি জ্বলে। গতিকে তেখেতসকলক মোৰ ভিতৰৰ পৰা খুবেই শ্ৰদ্ধা এটা মই জনাওঁ। তাৰমানে গম পাই আমাৰ অসমীয়া যিটো জাতিৰ সম্পদ হয়, তেখেতসকলক এটা দিনৰ কাৰণে মই স্মৰণ কৰোঁ। তেখেতসকল আমাৰ অসমীয়া জাতিৰ সম্পদ হয়, জাতিটোৰ প্ৰতি এটা দায়বদ্ধতা বুলি ভাবিছে। এই যে সন্মান কৰি নহয়, যাতে সকলোৱে অকণ জাগ্ৰত হওক। আপুনি মৌনভাৱে পালন কৰি আছে যদিও আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে হয়তো আপোনাক বহুতে গম পাব। গতিকে আপুনি এইটো আহ্বান জনাইছে যে আমাৰ নিজৰ প্ৰতি যিটো দায়বদ্ধতা আছে, দেশৰ প্ৰতিও অকণমান দায়বদ্ধতা আমি পালন কৰিব লাগিব, হয়, দেশ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব লাগিব। আমাৰ শ্ৰদ্ধেয় মনীষীসকলক আমি শ্ৰদ্ধাঞ্জলি জনাব লাগিব, তেওঁলোকক স্মৰণ কৰিব লাগিব, নহয় জানো? আচ্ছা, আপোনাৰ এই অনুষ্ঠানত কেতিয়াবা মই ছাত্ৰ সন্থাৰ নেতাও আহিছে বুলি মই গম পাইছোঁ। আহিছে, তেওঁলোকে আহিছে, মোৰ অনুষ্ঠান তেখেতসকলে পাইছে, আৰু তেখেতসকলে বহুখিনি দিশত আগুৱাই নিছে মোক। আৰু শিল্পী বিভাগৰ পৰাও আহিছে আৰু সাহিত্য বিভাগৰ পৰাও আহিছে। তেখেতসকলেও মোক বহুখিনি আদৰণি জনাইছে, আৰু তেখেতসকলক মই আৰু এতিয়ালৈকে মই মানি আহিছোঁ, নিমন্ত্ৰণ কৰোঁ, তেখেতসকলে আহে। হয়, এইচব আপোনাৰ নিজা খৰচত কৰে? হয়, গোটেইখিনি মোৰ নিজা খৰচ, নিজা গাঁঠি ধনেৰে কৰোঁ। আৰু এতিয়া আপোনাৰ এতিয়া কি কি আছে? হয়, মোৰ গাহৰি আছে, ছাগলী আছে, হাঁহ, মুৰ্গী এনেকৈ আছে, আৰু মোৰ অৱস্থা দেখিছে। গতিকে আৰু মই আনৰ ঘৰতো হাজিৰা ঠিকা এনেকৈ কাম কৰোঁ, সেনেকৈ চলি আছোঁ। পৰিয়ালটো সীমিত, গতিকে সুন্দৰভাৱে চলি আছোঁ। তথাপিতো আপোনাক শোণিতপুৰ জিলা কৃষি বিভাগে এবাৰ এই 2019 চনত এবাৰ মানে কৃষক বঁটা আপোনাক প্ৰদান কৰিছে, কৃষক সন্মান বঁটা এটা প্ৰদান কৰিছে, নহয় জানো? এজন আপুনি খেতি বাতিটো ভালকৈ কৰি আছেতো, এজন যুৱ প্ৰজন্ম আজিৰ তাৰিখত আপুনি কি ধৰণৰ আহ্বান জনাব? আহ্বান মই এইটোৱেই জনাম, কৃষিমুখী হোৱাটো মই বেছিয়ে বাঞ্ছনীয় মই ক'বলৈ বিচাৰোঁ।
চাকৰিমুখী নহৈ যদি কৃষিমুখী হয় বহুতেই নিজকে স্বাৱলম্বী হ'বৰ কাৰণে নিজৰ স্বাধীনতা এটা পায়। এই যে ধৰক ইমান মাটি পৰি আছে নহয় জানো, হয়। গোটেই মাটিবিলাক তেওঁলোকে লিজত লৈ হওক হয়। কিবা ব্যৱস্থাৰ মাজেৰে লৈ হওক নহয় জানো, খেতি বাতি কৰিলে ধুনীয়াকৈ খেতি বাতি হ'ব নহয় জানো, হয়। সেইটোৱে আহ্বান জনাইছে আপুনি। হয়, সেইটোকে আৰু আজি এই জাতীয় বীৰ লাচিত বৰফুকনৰ দিনাখনেই তেখেত এজন মৌন দেশপ্ৰেমী হিচাপে তেওঁ একচুৱেলি যিহেতু নাজানেই, আমিতো বিভিন্ন ধৰণে হয়। দেশক ভাল পাওঁ, হয়। বিভিন্ন ছবি দেশক ভাল পায়, এই মাতৃক ভাল পায়। তাৰোপৰিও তেখেত এজন মৌন দেশপ্ৰেমী। এইকাৰণে মই কৈছোঁ যে তেখেতে জীৱন যুদ্ধত জয়ী হ'বৰ কাৰণে চেষ্টা কৰি আছে যদিও, বাৰে বাৰে বিফল হৈছে যদিও কৰিয়ে আছে, চেষ্টা কৰি গৈ আছে আৰু যথেষ্টখিনি সফলতাও লাভ কৰিছে, নহ'লে চলা ফুৰা কৰি থাকিব নোৱাৰিলেহেঁতেন। হয়। তাকে আশা কৰিছোঁ তেওঁ সুস্থ থাকক, আপুনি সুন্দৰকৈ পালন কৰি গৈ থাকক আৰু ৰাইজৰ শ্ৰদ্ধাৰ ব্যক্তি আজি যেনেধৰণে শ্ৰদ্ধাৰ ব্যক্তি হৈ আছে ঠিক তেনেধৰণে হৈ থাকক। আৰু ভিডিঅ'টোৰ জৰিয়তে তেখেতক সকলোৱে উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। তেখেতৰ দৰে এজন মানে দেশপ্ৰেমী বা আমাক কেনেকৈ উৎসাহিত কৰিব পাৰে এই বস্তুটো অনুধাৱন কৰিব বুলি আশা ৰাখি আজিৰ এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ কামৰ মাজত এইখিনি সময় দিয়াৰ বাবে।